পোষণ অভিযান লখিমপুৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি অংগনবাড়ী কেন্দ্ৰ পৰিচালনা সমিতিৰ অন্তৰ্গত আন্তঃগাঁথনি সবিশেষৰ বিষয়ে আলোচনা কৰিম। প্ৰথমতে কমকে LTS এপটো খুলি লৈ ডেমো মোড বা প্ৰেক্টিছ মোডত যাব। এতিয়া ICTS কেছ ডেমো অভিযান চলাওক। এই গ্ৰীণ বুটামটোত চুই দিয়ক। ইয়াৰ পিছত স্ক্ৰীনখন তলৰ পৰা ওপৰলৈ স্ক্ৰল কৰিলে আপোনালোকে অংগনবাড়ী কেন্দ্ৰ পৰিচালনা সমিতি দেখা পাব। এতিয়া এই অংগনবাড়ী কেন্দ্ৰ পৰিচালনা সমিতিত চুই দিয়ক। অংগনবাড়ী কেন্দ্ৰ পৰিচালনা সমিতিৰ অন্তৰ্গত বিভিন্ন বিষয়সমূহ দেখিবলৈ পাম। ইয়াৰ ভিতৰত আজি আমি আন্তঃগাঁথনি সবিশেষৰ বিষয়ে আলোচনা কৰিম। এতিয়া আন্তঃগাঁথনি সবিশেষত চুই দিয়ক। আন্তঃগাঁথনি সবিশেষত চুই দিয়াৰ লগে লগে ইয়াত এতিয়া সুধিছে আপুনি কি তথ্য হাল সলনি কৰিব বিচাৰে। 1 নম্বৰত আছে আন্তঃগাঁথনি সবিশেষ, 2 নম্বৰত আছে মূল তথ্য, 3 নম্বৰত আছে প্ৰেৰণৰ বাবে যোগাযোগসমূহ। এতিয়া এই আন্তঃগাঁথনি সবিশেষটো বাছি লৈ আগবাঢ়ি যাওক। ইয়াত সুধিছে আপুনি অংগনবাড়ী কেন্দ্ৰত উপস্থিত আছেনে। যিহেতু অংগনবাড়ী কৰ্মীগৰাকীয়ে এই তথ্যসমূহ পূৰণ কৰোঁতে অংগনবাড়ী কেন্দ্ৰত উপস্থিত থাকিব লাগে, সেয়েহে আমি ইয়াত আছে কৰিছোঁ আৰু আগবাঢ়ি গৈছোঁ। ইয়াৰ পিছত সুধিছে অংগনবাড়ী কেন্দ্ৰৰ ফলকখন বাহিৰত পৰিদৰ্শন হৈ আছেনে। যিহেতু অংগনবাড়ী কেন্দ্ৰৰ ফলকখন বাহিৰত পৰিদৰ্শন হৈ থকাটো বাধ্যতামূলক, সেয়েহে আমি ইয়াত আছে কৰিছোঁ আৰু আগবাঢ়ি গৈছোঁ। যিবোৰ অংগনবাড়ী কেন্দ্ৰৰ ফলকখন বাহিৰত পৰিদৰ্শন হৈ থকা নাই, তেওঁলোকেও অংগনবাড়ী কেন্দ্ৰৰ ফলকখন বনাই লৈ বাহিৰত আঁৰি থ'ব। ইয়াৰ পিছত সুধিছে বৰ্ডত খাদ্যৰ তালিকা লগোৱা আছেনে। যিহেতু অংগনবাড়ী কেন্দ্ৰবিলাকত খাদ্যৰ তালিকা লগোৱাটো এটা বাধ্যতামূলক, সেয়েহে আমি ইয়াত আছে কৰিছোঁ আৰু আগবাঢ়ি গৈছোঁ। ইয়াৰ পিছত সুধিছে ঘৰলৈ নিয়া খাদ্য পোৱাৰ যোগ্যতাৰ বিষয়ে বৰ্ডত লিখি ৰখা হৈছেনে। অৰ্থাৎ আমি ঘৰলৈ যিসমূহ খাদ্য গৰ্ভৱতী মহিলা আৰু প্ৰসূতি মাতৃৰ বাবে বিতৰণ কৰোঁ, সেই খাদ্যসমূহ কিমান পৰিমাণৰ পায় সেই বিষয়ে বৰ্ডত লিখি ৰখা হৈছেনে। এইটো এটা বাধ্যতামূলক যে খাদ্য পোৱাৰ যোগ্যতাটো বৰ্ডত লিখি ৰাখিব লাগে, সেয়েহে আমি ইয়াত আছে কৰিছোঁ আৰু আগবাঢ়ি গৈছোঁ। এতিয়া সুধিছে শাৰীৰিকভাৱে সক্ষম শিশুৰ বাবে অংগনবাড়ী কেন্দ্ৰটো সচল হয়নে। অৰ্থাৎ শাৰীৰিকভাৱে সক্ষম শিশুসকলে কেন্দ্ৰলৈ আহিলে কিবা অসুবিধাৰ সন্মুখীন হয় নেকি। যদি হয় তেন্তে নহয় কৰি আগবাঢ়িব, আৰু যদি একো অসুবিধা নহয় তেন্তে হয় কৰি আগবাঢ়িব। এতিয়া সুধিছে প্ৰস্ৰাৱগাৰৰ ব্যৱস্থা আছেনে। যিসমূহ অংগনবাড়ী কেন্দ্ৰত প্ৰস্ৰাৱগাৰৰ ব্যৱস্থা আছে তেওঁলোকে আছে কৰিব, আৰু যিসকলৰ প্ৰস্ৰাৱগাৰৰ ব্যৱস্থা নাই তেওঁলোকে নাই কৰি আগবাঢ়িব। যদি আপোনালোকে প্ৰস্ৰাৱগাৰৰ ব্যৱস্থা আছে অ'কে কৰে, তেতিয়া আপোনালোকক সুধিব প্ৰস্ৰাৱগাৰ কাৰ্যক্ষম হৈ আছেনে। ইয়াত এতিয়া আপোনালোকৰ যদি প্ৰস্ৰাৱগাৰ আছে আৰু প্ৰস্ৰাৱগাৰ যদি কাৰ্যক্ষম হৈ আছে তেন্তে আছে কৰিব, আৰু কাৰ্যক্ষম হৈ থকা নাই তেন্তে নাই কৰি আগবাঢ়িব। এতিয়া আকৌ সুধিছে প্ৰস্ৰাৱগাৰত পানীৰ ব্যৱস্থা আছেনে। যিসকলৰ প্ৰস্ৰাৱগাৰত পানীৰ ব্যৱস্থা আছে তেওঁলোকে আছে কৰিব, আৰু যিসকলৰ প্ৰস্ৰাৱগাৰত পানীৰ ব্যৱস্থা নাই তেওঁলোকে নাই কৰি আগবাঢ়িব। আগবাঢ়ি যোৱাৰ লগে লগে আমাক এতিয়া প্ৰস্ৰাৱগাৰৰ প্ৰকাৰৰ বিষয়ে সুধিছে, সেয়েহে যিসমূহ অংগনবাড়ী কেন্দ্ৰৰ প্ৰস্ৰাৱগাৰৰ ব্যৱস্থা আছে তেওঁলোকে প্ৰস্ৰাৱগাৰৰ প্ৰকাৰটো ইয়াত বাছি ল'ব আৰু আগবাঢ়িব। আগবাঢ়ি যোৱাৰ লগে লগে সুধিছে অংগনবাড়ী কেন্দ্ৰত বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা উৎস কি। এতিয়া আপোনালোকৰ অংগনবাড়ী কেন্দ্ৰত বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা উৎসটো বাছি ল'ব আৰু আগবাঢ়ি যাব। এতিয়া সুধিছে অংগনবাড়ী কেন্দ্ৰত বিজুলীৰ ব্যৱস্থা আছেনে। অৰ্থাৎ অংগনবাড়ী কেন্দ্ৰটোত ইলেক্ট্ৰিচিটিৰ ছাপ্লাই আছেনে। যিবোৰ অংগনবাড়ী কেন্দ্ৰত বিজুলীৰ ব্যৱস্থা আছে তেওঁলোকে আছে কৰিব, আৰু যিবোৰত নাই তেওঁলোকে নাই কৰি আগবাঢ়িব। এতিয়া সুধিছে অংগনবাড়ী কেন্দ্ৰত পৰিপূৰক আহাৰ ৰান্ধিবলৈ পৃথককৈ ৰান্ধনীশালৰ ব্যৱস্থা আছেনে। অৰ্থাৎ যিবোৰ অংগনবাড়ী কেন্দ্ৰত পৰিপূৰক আহাৰ ৰান্ধিবলৈ পৃথককৈ ৰান্ধনীশালৰ ব্যৱস্থা আছে তেওঁলোকে আছে কৰিব, আৰু যিসকলৰ নাই নাই কৰি আগবাঢ়িব। ইয়াৰ পিছত সুধিছে অংগনবাড়ী কেন্দ্ৰত আয়ডিনযুক্ত নিমখ নাইবা দুবাৰ সূক্ষ্ম প্ৰটিনযুক্ত নিমখ ব্যৱহাৰ কৰিছেনে। অৰ্থাৎ অংগনবাড়ী কেন্দ্ৰত যিসমূহ আহাৰ আমি ৰান্ধোঁ সেই আহাৰসমূহত আয়ডিনযুক্ত নিমখ ব্যৱহাৰ কৰিছেনে। সাধাৰণতে আজিকালি প্ৰায়বোৰ নিমখেই আয়ডিনযুক্ত নিমখ, সেয়েহে আমি ইয়াত আছে কৰিছোঁ আৰু আগবাঢ়িছোঁ। এতিয়া সুধিছে অংগনবাড়ী কেন্দ্ৰত প্ৰয়োজনীয় খোৱাবস্তু, ঔষধ আৰু অন্যান্য সঁজুলি সংৰক্ষণৰ বাবে সুকীয়া ঠাই আছেনে। যিসমূহ অংগনবাড়ী কেন্দ্ৰত প্ৰয়োজনীয় খোৱাবস্তু, ঔষধ
আৰু অন্যান্য সঁজুলি সংৰক্ষণৰ বাবে সুকীয়া ঠাই আছে তেওঁলোকে আছে কৰিব আৰু যিসকলৰ নাই কৰি আগবাঢ়িব। আগবঢ়াৰ লগে লগে সুধিছে অংগনবাড়ী কেন্দ্ৰত প্ৰাক-প্ৰাথমিক শিক্ষা দিবৰ বাবে পৰ্যাপ্ত পৰিমাণৰ ঠাই আছেনে? যদি আছে আমি আছে কৰি আগবাঢ়িম আৰু যদি নাই কৰি আগবাঢ়িম। যদি আমি আছে কৰোঁ তেন্তে ইয়াত কেইটামান প্ৰশ্ন দিব। সেই প্ৰশ্নকেইটা কি আমি চাওঁ আহক। যদি আমি আছে কৰি আগবাঢ়োঁ তেতিয়া আমাক সুধিব প্ৰাক-প্ৰাথমিক শিক্ষাৰ বাবে অংগনবাড়ী কেন্দ্ৰত কেনেধৰণৰ পৰ্যাপ্ত পৰিমাণৰ ঠাই উপলব্ধ। 1 নম্বৰে আছে পৰ্যাপ্ত ভিতৰৰ ঠাই, অৰ্থাৎ অংগনবাড়ী কেন্দ্ৰৰ ভিতৰত প্ৰাক-প্ৰাথমিক শিক্ষা দিবৰ বাবে আহল-বহল ঠাই আছে। 2 নম্বৰতে আছে পৰ্যাপ্ত বাহিৰৰ ঠাই, অৰ্থাৎ অংগনবাড়ী কেন্দ্ৰটোৰ বাহিৰত প্ৰাক-প্ৰাথমিক শিক্ষা দিবৰ বাবে আহল-বহল ঠাই আছে। আৰু 3 নম্বৰতে আছে পৰ্যাপ্ত বাহিৰৰ আৰু ভিতৰৰ ঠাই, অৰ্থাৎ অংগনবাড়ী কেন্দ্ৰটোৰ ভিতৰতো আৰু বাহিৰতো প্ৰাক-প্ৰাথমিক শিক্ষা দিবৰ বাবে আহল-বহল ঠাই আছে। এতিয়া আপোনালোকৰ অংগনবাড়ী কেন্দ্ৰৰ অধীনত কেনেধৰণৰ পৰ্যাপ্ত পৰিমাণৰ ঠাই আছে সেইটো বাছি ল'ব আৰু আগবাঢ়িব। ইয়াৰ পিছত আমি অংগনবাড়ী কেন্দ্ৰটো উপলব্ধ সামগ্ৰী বাছনিকৰণ কৰিব লাগিব, অৰ্থাৎ যিসমূহ সামগ্ৰী আমাৰ অংগনবাড়ী কেন্দ্ৰটোত উপলব্ধ সেইসমূহ হয় কৰিব আৰু যিসমূহ উপলব্ধ নহয় সেইবোৰ নহয় কৰি আগবাঢ়িব। আগবাঢ়ি যোৱাৰ লগে লগে ইয়াতো ঠিক একেধৰণে আমি যিসমূহ সামগ্ৰী আমাৰ অংগনবাড়ী কেন্দ্ৰত আছে সেইসমূহত আছেত অ'কে কৰিম আৰু যিবোৰ নাই সেইবোৰ নাইত অ'কে কৰি আগবাঢ়ি যাম। ঠিক একেধৰণে ইয়াতো আমি উপলব্ধ সামগ্ৰী বাছনিকৰণ কৰিব লাগিব। যিসমূহ সামগ্ৰী আমাৰ কেন্দ্ৰত উপলব্ধ আছে সেইসমূহ আছে কৰিম আৰু যিসমূহ নাই সেইবোৰ নাই কৰি আগবাঢ়ি যাম। ইয়াৰ পিছত আমি ব্যৱহাৰ কৰিব পৰা সামগ্ৰী বাছনিকৰণ কৰিব লাগিব। ধৰক আমাৰ অংগনবাড়ী কেন্দ্ৰত কাঁহীখন আছে, কিন্তু সেইখন ব্যৱহাৰ কৰিব পৰা অৱস্থাত আছেনে নাই সেই বিষয়ে আমি জনাব লাগিব। যদি আমি কাঁহীখন বা গিলাচ ইত্যাদিসমূহ ব্যৱহাৰৰ উপযোগী হৈ আছে তেন্তে আমি আছে কৰিম আৰু যদি ব্যৱহাৰৰ উপযোগী হৈ থকা নাই তেন্তে নাই কৰি আগবাঢ়ি যাম। আগবাঢ়ি যোৱাৰ লগে লগে আমাক দেখাব অংগনবাড়ী কেন্দ্ৰৰ বিষয়ে আপুনি তলত দিয়া যিকোনো এটা তথ্যৰ সাল সলনি কৰিব বিচাৰে নেকি। 1 নম্বৰতে আছে ঘৰৰ তথ্য, 2 নম্বৰত আছে অংগনবাড়ী কেন্দ্ৰৰ গাঁথনি, 3 নম্বৰত আছে ৱাৰ্ডৰ বাসিন্দা। এতিয়া ঘৰৰ তথ্যত অ'কে কৰি আগবাঢ়ক। আগবাঢ়ি যোৱাৰ লগে লগে সুধিছে অংগনবাড়ী কেন্দ্ৰৰ ঘৰৰ প্ৰকাৰ। 1 নম্বৰত আছে নিজৰ ঘৰ, 2 নম্বৰত আছে ভাড়াত আৰু 3 নম্বৰত আছে নিজৰো নহয় ভাড়াতো নহয়। যদি আমি অংগনবাড়ী কেন্দ্ৰটো নিজৰ ঘৰ এইটো বাছি লৈ আগবাঢ়ি যাওঁ তেন্তে কি দেখায় চাওঁ আহক। এতিয়া আমাক দেখাব ঘৰটো কোনে প্ৰদান কৰিছে। 1 নম্বৰত আছে পঞ্চায়ত, 2ত আছে ৰাইজ, 3ত আছে নগৰ পৌৰসভা বা নিগম, 4 নম্বৰত আছে গ্ৰামীণ বিকাশ বা DRDA, 5 নম্বৰত আছে সংহত শিশু উন্নয়ন সেৱা, 6 নম্বৰত আছে অন্যান্য। এতিয়া আপোনালোকে আপোনালোকৰ ঘৰটো কোনে প্ৰদান কৰিছে সেইটো বাছি ল'ব আৰু আগবাঢ়ি যাব। যদি আপুনি অংগনবাড়ী কেন্দ্ৰটো ভাড়া ঘৰত চলাই আছে তেন্তে এই ভাড়াত অপশ্যনটো বাছি ল'ব আৰু আগবাঢ়ি যাব। যদি আপোনাৰ অংগনবাড়ী কেন্দ্ৰটো নিজৰো নহয় বা ভাড়াটো লোৱা নাই তেন্তে একেবাৰে তলৰটো অৰ্থাৎ নিজৰো নহয় ভাড়াটো নহয় সেইটো বাছি ল'ব আৰু আগবাঢ়ি যাব। আগবাঢ়ি যোৱাৰ লগে লগে সুধিছে অংগনবাড়ী কেন্দ্ৰটো নিম্নলিখিত কোন ঠাইত অৱস্থিত। এতিয়া আপোনালোকৰ অংগনবাড়ী কেন্দ্ৰটো কোন ঠাইত অৱস্থিত সেইটো বাছি ল'ব আৰু আগবাঢ়ি যাব। আগবাঢ়ি যোৱাত সুধিছে আপুনি চিনাক্তকৰণ আৰু মূল আঁৰৰ তথ্য সাল সলনি কৰিব বিচাৰে নেকি। এতিয়া আমি বিচাৰত অ'কে কৰিম আৰু আগবাঢ়ি যাম। আগবাঢ়ি যোৱাৰ লগে লগে সুধিছে এই অংগনবাড়ী কেন্দ্ৰটোৰ বাহিৰেও গাঁওখনত আৰু কেইটা অংগনবাড়ী কেন্দ্ৰ আছে, অৰ্থাৎ আপোনাৰ অংগনবাড়ী কেন্দ্ৰটোৰ বাহিৰে যদি আৰু কেন্দ্ৰ আছে তেতিয়া তাৰ সংখ্যাটো লিখিব আৰু যদি নাই 0 কৰি আগবাঢ়ি যাব। আগবাঢ়ি যোৱাৰ লগে লগে সুধিছে অংগনবাড়ী কেন্দ্ৰৰ অৱস্থিতি। 1 নম্বৰত আছে গাঁৱৰ মাজত, অৰ্থাৎ অংগনবাড়ী কেন্দ্ৰটো যদি গাঁওখনৰ মাজত অৱস্থিত তেন্তে গাঁৱৰ মাজত নিৰ্বাচন কৰিব। 2 নম্বৰত আছে গাঁৱৰ পৰিসীমাৰ ভিতৰত, অৰ্থাৎ অংগনবাড়ী কেন্দ্ৰটো যদি 2খন গাঁৱৰ পৰিসীমাৰ ভিতৰত অৱস্থিত তেন্তে গাঁৱৰ পৰিসীমাৰ ভিতৰত নিৰ্বাচন কৰিব। আৰু 3 নম্বৰত আছে চুবুৰী গাঁও বা মহল্লা, অৰ্থাৎ অংগনবাড়ী কেন্দ্ৰটো গাঁওখনৰ কোনোবা এটা চুবুৰীত যদি অৱস্থিত তেন্তে চুবুৰী গাঁও বা মহল্লা নিৰ্বাচন কৰি আগবাঢ়িব। এতিয়া সুধিছে অংগনবাড়ী কেন্দ্ৰ কোনে পৰিচালনা কৰে। যিহেতু আমাৰ ইয়াত অংগনবাড়ী কেন্দ্ৰসমূহ ৰাজ্য চৰকাৰে পৰিচালনা কৰে সেয়েহে আমি ইয়াত ৰাজ্য চৰকাৰ নিৰ্বাচন কৰিছোঁ আৰু আগবাঢ়িছোঁ। এতিয়া অংগনবাড়ী কেন্দ্ৰটো অৱস্থিত থকা গাঁওখনৰ নাম সুধিছে। ইয়াত
আপোনালোকে আপোনালোকৰ অংগনবাড়ী কেন্দ্ৰটো কোন গাঁৱত অৱস্থিত সেই গাঁওখনৰ নাম লিখি আগবাঢ়িব। ইয়াৰ পিছত সুধিছে অংগনবাড়ী কৰ্মীগৰাকী একেখন গাঁৱৰে বা চহৰৰে বাসিন্দা হয়নে? ইয়াত এতিয়া দুটা অপশ্যন আছে আৰু নাই। যিহেতু অংগনবাড়ী কৰ্মীগৰাকী অংগনবাড়ী কেন্দ্ৰটো থকা গাঁওখনৰে বাসিন্দা হ'ব লাগে, সেয়েহে আমি ইয়াত আছে কৰিছোঁ আৰু আগবাঢ়িছোঁ। ইয়াত সুধিছে অংগনবাড়ী কেন্দ্ৰ আৰু অংগনবাড়ী কৰ্মীগৰাকীৰ ঘৰৰ মাজৰ দূৰত্ব, এইটো কিলোমিটাৰত লিখিব লাগে। যিহেতু অংগনবাড়ী কেন্দ্ৰ আৰু অংগনবাড়ী কৰ্মীগৰাকীৰ ঘৰৰ মাজৰ দূৰত্ব 1 কিলোমিটাৰৰ বেছি হ'ব নালাগে, সেয়েহে আমি ইয়াত 1 কিলোমিটাৰ লিখিছোঁ আৰু আগবাঢ়িছোঁ। আগবাঢ়ি যোৱাৰ লগে লগে দেখাইছে ফৰ্মখন সফলভাৱে সম্পূৰ্ণ হ'ল। এতিয়া যদি আমি ওপৰৰ সমাপ্ত হৈছে চুই দিওঁ তেন্তে ফৰ্মখন ছাবমিট হৈ যাব। কিন্তু এতিয়া মই প্ৰেক্টিছ মোডত দেখুৱাৰ বাবে আৰু কিছুমান ইয়াত বিষয় দেখাবলৈ আছে, সেয়েহে মই এতিয়া বেক কৰিছোঁ। পিছলৈ ঘূৰি আহি আমি অংগনবাড়ী কেন্দ্ৰৰ বিষয়ে আপুনি তলত দিয়া যিকোনো এটা তথ্য সাল সলনি কৰিব বিচাৰে নেকি, ইয়ালৈ ঘূৰি আহিছোঁ। এতিয়া আমি ঘৰৰ তথ্যৰ বিষয়ে গম পালোঁ। এতিয়া অংগনবাড়ী কেন্দ্ৰ গাঁথনিৰ বিষয়ে জানিম। এতিয়া এই অংগনবাড়ী কেন্দ্ৰৰ গাঁথনিত চুই দিব আৰু আগবাঢ়ি যাব। আগবাঢ়ি যোৱাৰ লগে লগে আমাক অংগনবাড়ী কেন্দ্ৰৰ গাঁথনিৰ স্থিতিৰ বিষয়ে সুধিছে। এতিয়া ইয়াত অংগনবাড়ী কৰ্মীগৰাকীয়ে নিজৰ অংগনবাড়ী কেন্দ্ৰটো গাঁথনিৰ স্থিতি কেনেকুৱা হয় সেইটো নিৰ্বাচন কৰিব আৰু আগবাঢ়ি যাব। আগবাঢ়ি যোৱাৰ লগে লগে সুধিছে আপুনি চিনাক্তকৰণ আৰু মূল আঁৰৰ তথ্যৰ সাল সলনি কৰিব বিচাৰে নেকি? যিহেতু আমি পূৰ্বতে এই তথ্যসমূহ সাল সলনি কেনেকৈ কৰিব লাগে সেই বিষয়ে কৈ আহিছোঁ, সেয়ে আমি এতিয়া নিবিচাৰে কৰিম আৰু আগবাঢ়ি যাম। আগবাঢ়ি যোৱাত দেখুৱাইছে ফৰ্মখন সফলভাৱে সম্পূৰ্ণ হ'ল। এতিয়া যদি আমি ওপৰৰ সমাপ্ত হৈছে চুই দিওঁ তেন্তে আমাৰ ফৰ্মখন চাৰ্ভাৰত জমা হৈ যাব। কিন্তু এইখিনিতে আপোনালোকক আৰু এটা বিষয়ৰ ওপৰত ক'বলৈ আছে, সেয়েহে আমি এতিয়া ওপৰত থকা বেক বটনটোত চুই পিছলৈ ঘূৰি আহিছোঁ। ঘূৰি আহি পুনৰ আমি ইয়াত উপস্থিত হৈছোঁহি আৰু এইবাৰ আমি আপোনালোকক ৱাৰ্ডৰ বাসিন্দাৰ বিষয়ে ক'বলৈ ওলাইছোঁ। এতিয়া ৱাৰ্ডৰ বাসিন্দাটো নিৰ্বাচন কৰিব আৰু আগবাঢ়ি যাব। আগবাঢ়ি যোৱাত আমাক প্ৰশ্ন সুধিছে এই অংগনবাড়ী কেন্দ্ৰৰ সেৱা কোনটো ৱাৰ্ডৰ নিবাসীসকলৰ বাবে উপলব্ধ? তলতে আছে ৱাৰ্ড নম্বৰ 1, ৱাৰ্ড নম্বৰ 2 আৰু ৱাৰ্ড নম্বৰ 3। ধৰি লওক আপোনাৰ অংগনবাড়ী কেন্দ্ৰৰ 4 নম্বৰ ৱাৰ্ডৰ নিবাসীসকলৰ বাবে অংগনবাড়ী সেৱা উপলব্ধ। তেতিয়া আপুনি ৱাৰ্ড নম্বৰ 1ত 4 বুলি লিখি আগবাঢ়ি যাব। যদি আপোনাৰ অংগনবাড়ী কেন্দ্ৰৰ সেৱা 5 আৰু 6 নম্বৰ ৱাৰ্ডৰ বাবে উপলব্ধ, তেন্তে আপুনি ৱাৰ্ড নম্বৰ 1ত 5 লিখিব আৰু ৱাৰ্ড নম্বৰ 2ত 6 লিখি আগবাঢ়ি যাব। আগবাঢ়ি যোৱাত সুধিছে আপুনি চিনাক্তকৰণ আৰু মূল আঁৰৰ তথ্য সাল সলনি কৰিব বিচাৰে নেকি? এতিয়া আমি বিচাৰে অ'কে কৰিম আৰু আগবাঢ়ি যাম। আগবাঢ়ি যোৱাৰ পিছত আমি পূৰ্বতে ভৰাই থোৱা তথ্যসমূহ আকৌ এবাৰ পৰীক্ষা কৰি চাম আৰু যদি সকলোখিনি শুদ্ধ হৈ থাকে তেন্তে আমি আগলৈ গৈ ফৰ্মখন সমাপ্ত হৈছে চুই দিম। এনেকৈ আমি অংগনবাড়ী কেন্দ্ৰ এটাৰ তথ্য অংগনবাড়ী কেন্দ্ৰ পৰিচালনা সমিতিত গৈ আপডেট কৰিব পাৰিম আৰু এই তথ্যসমূহ প্ৰত্যেকগৰাকী অংগনবাড়ী কৰ্মীয়ে প্ৰতি মাহতে আপডেট কৰিব লাগিব। ধন্যবাদ।